Dale de. আমাৰ এই যিটো পবিত্ৰ স্থান আছে আমাৰ ইয়াৰ ওচৰে পাজৰে পৰ্বতজৰা সাব ডিভিজনত যিসকল আছে ধুবুৰী বিলাসীপাৰা বিটিআৰ অঞ্চলৰ সকলো ৰাইজক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ আৰু মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলো যাতে সুস্থ শৰীৰ সুস্থ মন লৈ ভালকৈ থবে থাকিব পাৰে আৰু মা মহামায়াৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ যে আমাৰ সকলো নাগৰিকক যাতে দুখ দুৰ্যোগৰ পৰা সকলো মানে পৰিত্ৰাণ পাই পেলাই ভাল পৰিৱেশত চবে থাকিব পাৰে ইয়াৰ কাৰণে সকলোৰে হৈ প্ৰাৰ্থনা কৰিছোঁ আৰু এইবেলি খুব ভাল লাগিছে বতৰো বহুত ভাল পূজাৰ এটা নতুন এটা ভাল এটা পৰিৱেশ এইবাৰ দেখিবলৈ পাইছোঁ আগতে কোভিড হৈ পেলাই 2 বছৰমান বহুত অসুবিধা হৈছিলে এতিয়া সকলো পৰিৱেশ সামাজিক পৰিৱেশ বতৰ সব দিশৰ পৰাই মানে খুব ভাল হৈছে এই কাৰণে মই নিশ্চয় আশা কৰিম যে মা দুৰ্গাই সঁচাকৈ আমাৰ ৰাইজক আশীৰ্বাদ কৰিছে এই কাৰণে তেনেকৈ এটা পৰিৱেশ আহিছে এই পৰিৱেশ যাতে চিৰযুগমীয়া হয় তেনেকুৱাই শান্তি সম্প্ৰীতি সবে মিলা প্ৰীতিৰে সদায় থাকিব পাৰে এইটোকে আমি কামনা কৰোঁ আৰু আপোনালোক সকলোকে মই মানে দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ দেখা গৈছে যে কালি CM মহোদয়ে কৈছে যে তেখেতৰ টাৰ্গেট লোকসভা নিৰ্বাচন 12টা তাৰ ভিতৰত 11:30টা হৈছে আৰু আধাটো BPF নেকি মই একচুৱেলি চোৱা নাই তেখেতে কি কৈছে আৰু আজি আপোনালোকে যদি বেয়া নাপায় মই অলপ পলিটিকেল কথা কোৱাৰ পৰা দূৰত থাকিম কাৰণ পূজা কৰিবলৈ আহিছোঁ 25 তাৰিখৰ পিছত আপোনালোকে যি খুদে মই তাকে ক'ম গতিকে অলপ ৰাইজকো অলপ মানে সকাহ দিছোঁ সদায় আমাৰ মুখৰ পৰা পলিটিকেল কথা শুনে আজি পূজালৈ ওলাই আহিছোঁ সকলো ৰাইজৰ লগত পূজাত মই থাকিম বিভিন্ন জিলাত এই 2 দিনত ঘূৰিম সো এই 2 দিনত মানে মই অলপমান পলিটিকেল কম ক'বলৈ বিচাৰিছোঁ ইয়াৰ পিছত নেক্সট যেতিয়া মই ইয়াত মা মহামায়াৰ দৰ্শনত আহিম ইয়াৰ পিছতে আপোনালোকৰ লগত মই বহিম আৰু আপোনালোকে সব পলিটিকেল হিতনা প্ৰশ্ন কৰিব মোক থ্যাংক ইউ